এখন গ্ৰীণলেণ্ড নাৰ্চাৰী খাৰজান গাঁও, কিন্তু খাৰজান গাঁও হ'ব নালাগিছে, এখন কুমাৰ গাঁওহে, কুমাৰ গাঁৱতহে আছে আকৌ মানুহজনৰ ঘৰ খাৰজানত, সেইকাৰণে খাৰজান ঘৰটো খাৰজান গাঁও, সেইকাৰণে খাৰজান গাঁও লিখিছে। এইখন আছে এতিয়া কুমাৰ গাঁৱতহে দেই। এইবিলাক পুলি, এইবিলাক চাচি পুলি, এইবিলাক যে চৰকাৰে যে দিছে আজিকালি মেহগনি, এইবিলাক মেহগনি পুলি, এইবিলাক হৈছে চন্দন পুলি। এইটো ৰঙা চন্দন নে বগা চন্দন? এইটো ৰঙা চন্দন। এইবিলাক চেগুন পুলি, এইবিলাক আম পুলি, হাইব্ৰিড জাতৰ আম। এইটো হৈছে লাকি বেম্বু। এইটো তাৰপৰা এইফালে আমলখি পুলি আছে। এইবিলাক তামোলৰ পুলি, এইবিলাক হৈছে তামোলৰ পুলি। এইটো চেম্পুলৰ কাৰণে বাহিৰত উলিয়াই থৈছে। এইকেইটা হৈছে নাৰিকলৰ পুলি, চেম্পুলৰ কাৰণে আছে বাহিৰত। এইফালে বহুত আছে পুলি। এইটো ঘৰ। এই জাত কি পুলি হয়? এই জাত এইবোৰ তামোলে ন? এইবিলাক চাচি পুলি, টেম্পৰালি উলিয়াই ৰাখিছে। এইবিলাক পুলি বিভিন্ন ধৰণৰ উন্নত মানদণ্ডৰ ফুল, বিভিন্ন গছৰ পুলি আৰু কাজি নেমু, গোল নেমু, মধুৰিআম, সকলো ধৰণৰ পুলি পাব। এইবিলাক কি পুলি হয়? এইবিলাক যে হেৰি ওখ ওখ শকত শকত গছবিলাক, সেইযোৰ পুলি নহয় জানো? কি পাম ক'লে? এৰিকা পাম। আপোনাৰ এইবিলাক চাইকাছ, এইবিলাক চাইকাছৰ পুলি। এইবিলাক পুলি নামেই নাজানো। এইবিলাক চব ফুলিয়া আছে। এইবিলাক ফুল পুলি, এইবোৰ ফুল পুলি। এৰিয়াটো চাওক, সৰুফালে আৰু আছে পুলি পচাই ৰাখিছে। সেইবিলাক দেখামগৈ বাৰু, এতিয়া এফালে দেখাই লৈছোঁ। এইবিলাক কি পুলি হয়? লতা বগালে এইবিলাক। এইবিলাক মনি প্লেণ্ট। মনি প্লেণ্ট লাগিলে যোগাযোগ কৰিব, কণ্টেক্ট নাম্বাৰ ইয়াত দিয়া থাকিব। কিমান লাগে ৰেট ভাও পুলি অনুযায়ী হ'ব, সকলোৱে বেলেগ বেলেগ। এইবিলাক টেঙা পুলি, এইবিলাক হৈছে টেঙা পুলি। এইবিলাক হৈছে এগেৰিয়া নে কি, এইবিলাক চবৰীয়া, এইবিলাক পুলি।